মেনেজাৰ চাহাব, আজি মোৰ গাড়ীখন এক্সিডেণ্ট হোৱা 1 মাহ হৈ গ'ল। আপোনাৰ অফিচলৈ আহিয়ে আছোঁ। পইচাখিনি মোক কেতিয়া দিব? নতুন গাড়ীখন ল'ব লাগে মই সোনকালে। অঁ মিছেছ বৰুৱা, আপুনি নতুন গাড়ীৰ কাৰণে পইচা নাপায়। আপোনাৰ গাড়ীখনৰ সলনি নতুন গাড়ীখন দিয়া হ'ব। অঁ হয় নেকি? হয়। আচ্ছা এটা কথা কওকচোন, মোৰ মানুহটোৰ নামত যদি ইঞ্চুৰেঞ্চ কৰি থওঁ সেই ক্ষেত্ৰতো আপুনি একেই ব্যৱস্থা কৰিব নেকি বাৰু? আজি বৰ ধুনীয়া সপোনটো দেখিলো বুজিছা। অঁ কি সপোন দেখিলেনো? তুমি বোলে মোক আজি হীৰাৰ নেকলেছ এডাল কিনি দিছা বোলে। অঁ ময়ো একেই সপোন দেখিলোঁ বুজিছা। সঁচা? কি দেখিলে কোৱাচোন? মোৰ সপোনটো অকণমান দীঘল। অঁ কোৱাচোন। মই সপোনত দেখিলোঁ তোমাৰ নেকলেছডাল কিনি দিছোঁ, হীৰাৰ নেকলেছডাল। তাৰপিছত বিল দিবলৈ গৈছোঁ। বিল দিয়া সময়তে পিছফালৰ পৰা কোনোবা থাপ মাৰি ধৰিলে নহয়। মই ঘূৰি চাই দেখিলোঁ তোমাৰ দেউতা, আৰু মোক কৈছে সপোনত বিলটো বোলে তেওঁৱে দিব বোলে, মোক দিব মনা কৰিলে। মালিক আইনাখনৰ কিমান দাম? মাত্ৰ 300 টকা। আইনাখন ইমান দাম নে? 300 টকা নে? ইয়াৰ কি স্পেচিয়েল গুণ আছেনো? এইখন আইনা সাংঘাতিক গুণ আছে বাইদেউ। কি গুণ? এইখন আইনা যদি আপুনি 100 তলা বিল্ডিঙৰ পৰা প্ৰায় দিয়ে, 99 মহলালৈকে এইখন আইনা একো নহয়। মই বেলেগ আইনা দেখোন দেই। দিয়কচোন এখন পেক কৰি দিয়ক পটাপট। এতিয়া তহঁতি বুজিলি নে মধ্যাকৰ্ষণ শক্তি কি? বুজিলোঁ ছাৰ। ৰঘু, তই কেলে শুই আছ? মই পঢ়াই আছোঁ আৰু তই শুই আছ? হা? হোৱা নাছিলোঁ ছাৰ। হোৱা নাছিল যদি বেঞ্চত মূৰটো দি কি কৰি আছিলি? ছাৰ প্ৰেক্টিকেল কৰি আছিলোঁ। এই মধ্যাকৰ্ষণ শক্তিৰ কাৰণে মাথাটো নিজে তললৈ হালি গৈছিলোঁ ছাৰ। ঐ ছোৱালী, তই কেলে কান্দিছ? ঐ ছাৰ মোৰ ৰচনা কমন নপৰিলে। কি ৰচনা আহিছে তোৰ? আৰু তই কি পঢ়ি আহিছিলি? ছাৰ পৰীক্ষাত ছাত্ৰ জীৱনৰ বিষয়ে ৰচনা আহিছে। মইতো ছাত্ৰ নহয় ছাৰ, মইতো ছাত্ৰীহে।